हेलो नमस्कार मैं अन्य भिडिओ आपलोक सकलोक पुनर्बार स्वागतम जानाइছো আজি ওলাইছো এয়া মাছ ধৰিবলৈ যিহেতু হোৱা বেটা বুলি কয় আমাৰ গাঁৱৰ পৰিৱেশত অকণমান দৃশ্য আপোনালোকে দেখাম এতিয়া মই এয়া পুখুৰীৰ পাৰত আছো আৰু এইফালে এয়া হোৱা বেটা দেখিছেনে ইয়াত আমি এতিয়া মাছ ধৰি আছো আৰু মই অকণমান ভিডিঅ' কৰিলো এয়া কেনেকৈনো মাছ ধৰো দেখুৱাম আপোনালোকক এয়া আমি এতিয়া লাহে লাহেকৈ মাছটো হোৱাই পেলাই আমি আনি আছো আৰু এয়া এই হোৱা ভেটাটোত আমি এনেকৈ খেদি আনি এই হোৱা ভেটাটোত আমি হুমিয়ামি মাছবোৰ আৰু হুমিয়াই পেলাই আমি এটা সুন্দৰভাৱে এই মুখখন দেখিছেনে হোৱা ভেটাৰ এই মুখখন আমি ধুনীয়াকৈ দল আৰু মাটি দি পেলাই আমি ভেটি ল'ব লাগিব শকতকৈ আৰু এতিয়া আমি এনেকৈ খেদি আনি মাছটো আমি ধুনীয়াকৈ হুমিয়াই লৈছো আৰু এয়া আমি মুখখন বান্ধি দিছো দল আৰু মাটি দি দিছো নহলে মাছবোৰ সকলোবোৰ ওলাই গুচি যাব তেতিয়া আমি মাছেই নেপাম আৰু এতিয়া আমি এনেদৰে যদি মুখখন আমি শকতকৈ বান্ধি লওঁ তেতিয়া আমি মাছবোৰ ধৰাটো সুবিধা হ'ব আমি আৰু সকলো মাছ পাম আৰু এয়া আমি ভেটি লৈছো দেখিছেনে গাইজ আৰু এতিয়া ভেটি অলৰেডি হৈ যাব হোৱাৰ পিছত আমি মাছবোৰ ধৰিম এয়া আমাৰ পথাৰ আমি পথাৰত এখনৰ পৰাই আমি এনেকৈ খেদি মাছটো সুমিয়াই ল'লোঁ ইয়াত ভেটাটোত এতিয়া আমাৰ এই খুৰীহঁতে মাৰি আছে ময়ো মাৰিছোঁ কিন্তু মই ভিডিঅ' কৰিবলগীয়া আছে গতিকে ইমান ওলাব পৰা নাই আৰু এতিয়া ইয়াত পুখুৰী এয়া আমি এইবোৰ মাছ পাইছোঁ দেখিছেনে মাছবোৰ খুবেই সৰু হৈ আছে তথাপিও প্ৰত্যেক বছৰে আমি মাৰি থাকোঁ এয়া মৰা এটা মাৰি ভালো লাগে